Hello guys, welcome back to my another vlog. নতুন এটা ভিডিওৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো নিশ্চয় ভালে আছে আৰু আজি আমি গৈ আছো 6 মাইল। 6 মাইলত আজি জুবিন দাৰ 2023 বৰ্ষৰ শেষৰখন বিহুৰ অনুষ্ঠান আছে আজি তালৈ বুলি আমি গৈ আছো আৰু আপোনালোকৰ কাৰণে এটা ভ্লগ লৈ আহিছো। আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব। আজি দুমাহ দিন আমি সকলো একেলগে ফুৰিলো গোটেই অসমখনত আজি শ্ব' কৰিলো আৰু আজি শেষৰখন অনুষ্ঠান গতিকে অকনমান বেয়া লাগিছে মনটো তথাপিতো এটা ভিডিঅ' বনাও আপোনালোকৰ কাৰণে আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব। তেতিয়াহলে বলকচোন আমি গৈ থাকো এতিয়া 6 মাইলৰ বিহুৰ অনুষ্ঠানলৈ বুলি আহি পালো ষ্টেজ সকলো উঠিলো ষ্টেজত সকলোৱে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্টসমূহ ৰেডি কৰিছে আৰু পৰিৱেশটো খুব এটা ধুনীয়া পৰিৱেশ গৰম যদিও যথেষ্ট মানুহ হৈছে আজি আৰু এইকেইদিন গুৱাহাটীত আসলতে সঁচাকৈ বহুত গৰম পৰিছিলে কিন্তু কালিৰ পৰা অকমান বতৰটো ঠাণ্ডা কৰিছে আৰু বৰষুণ দিছে আজি বতৰটো বৰষুণ অলপ আৰু এই বছৰ আমি সঁচাই ইমানখিনি অনুষ্ঠান কৰিলো কিন্তু বৰষুণ আমি প্ৰায় 3খনমান শ্ব'তহে বৰষুণ পালো এই বছৰ বৰষুণৰ সংখ্যাটো অলপ কম আৰু এনেদৰে সকলোৱে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্টসমূহ ৰেডি কৰিলে আৰু পিছতে আমাৰ শ্ব' আৰম্ভ হ'ব এতিয়া সাউণ্ড চেক হ'ব সকলোৱে সাউণ্ড চেক কৰিছে আৰু ইফালে মানুহ চকচোন আপোনাৰ যথেষ্ট মানুহ হৈছে 6 মাইলৰ আপোনাৰ মেইন ৰাস্তাৰ কিনাৰতে শ্ব'খন পাতিছে আৰু ইফালে আমাৰ ৰাজাদাই সাউণ্ড চেক কৰিছে সাউণ্ড চেক কমপ্লিট হ'ব তাৰ পৰা আহিব জুবিন দাই আৰম্ভ কৰিব গীতৰ শৰাই ফাইনেলি ষ্টেজত জুবিন দা আহিলে আৰু আৰম্ভ কৰিছে তেখেতৰ গীতৰ শৰাই আৰু 2023 বৰ্ষৰ বহাগ বিহুৰ অনুষ্ঠানৰ আজি শেষৰ অনুষ্ঠান উপভোগ কৰক আপোনালোকে 6 মাইলৰ পৰা
আৰু এইটো মোৰ ঢোল, এইটো ঢোলেৰে এইবাৰ গোটেই অনুষ্ঠানসমূহ কৰিলোঁ। অনুষ্ঠান এতিয়া সামৰিলে, জুবিন দাই সম্পূৰ্ণ 2 ঘণ্টা অনুষ্ঠান কৰিলে। খুব এখন ধুনীয়া অনুষ্ঠান হ'ল আজি শেষৰ অনুষ্ঠান বুলি। আৰু সকলোৱে এতিয়া চক চেলফি পৰ্ব আজিৰ পৰা বহুদিনলৈ আমি লগ নাপাওঁ কাকো, তো গতিকে সকলোৱে ফটো উঠিছে আৰু মই সকলোৰ লগত অকণমান কথা পাতিম। লগ পাম আকৌ লগ পাই আছোঁ। লগহে পাম আকৌ লগ পাম। ইউ শেষ ময়ো শেষ কোৱা বাই বাই আমাৰ আজি অনুষ্ঠান আমি পাঞ্জাবাৰীত শেষ কৰিলোঁ অহা বছৰলৈকে নতুন মানুহ লৈ মানে নতুন মিউজিক লৈ আমি আৰম্ভ কৰিম আজি বহুত ভাল লাগিছে আজি লাষ্টৰ বহুত এনজয় কৰিছো বতৰেও কান্দিছে লাষ্ট বতৰেও কান্দিছে আমাৰ শেষৰ অনুষ্ঠান শেষৰ অনুষ্ঠান আকৌ অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই লগ পায়ে থাকিম এটা কওক আজি শেষ এই বছৰ কাৰণে শেষ আমি আকৌ লগ পাম সোনকালে নেকি তাকে লগ পাম নিশ্চয় বিহু ছেশ্যন খতম আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কি আমি বিহু শেষ অঞ্জন দাও শেষ সকলোৰে পৰা বিদায় লৈ ওলাই আহিলোঁ ভেনৰ পৰা। এতিয়া গৈ আছোঁ আমি খ্ৰীষ্টান বস্তি, তাতে আমি খানা খাম, খানা খাই সকলো ঘৰা-ঘৰি হ'ম। ওলাই আহিলোঁ, মনটো বেয়া লাগিছে যথেষ্ট, কাৰণ আজি ইমান দিন সকলোৱে 2টা মাহ একেলগে ফূৰ্তি কৰি গোটেই অসমখন ঘূৰি ফুৰিছিলোঁ অনুষ্ঠান কৰি, আৰু আজি আমাৰ শেষ হৈছে বিহুৰ অনুষ্ঠান। আজিৰ পৰা আৰু বহু দিনলৈ আমাৰ অনুষ্ঠান নাই। আকৌ লগ পাম সকলোকে, সকলো ভালে থাকক তাকে কামনা কৰিছোঁ। আৰু ওলাই আহিয়ে চাওকচোন পানী, এজাক বৰষুণ পালোঁ, বৰষুণ দিয়াৰ লগে লগে এইফালে কৃত্ৰিম বান, আৰু এই প্ৰব্লেমটো হয়তো চাগে গুৱাহাটীত কেতিয়াও শেষ নহ'ব। বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিৱেশটো। আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু ইয়াৰ পিছত মই নতুন কিছুমান ট্ৰেভেলিং ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াই থাকিম। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। আজিলৈ বাই বাই, শুভৰাত্ৰি।